এইখানে কি করতে যেতে হবে? ফোন করছে কালকে 40 টাকা দিয়েছি দামটা ছিল দামে ভিতরে গন্ধই কি বলে কতগুলো কেউ দিতেছে কোনো ঘটনাটো এইটোতো আমি টোপনি মাৰি আছিলোঁ ৰাতি 4টামান মানুহ মাতিছে আমাক মাতাৰ পিছত কৈছে ঋতিক ওলাব দোকানত জুই লাগিছে জুই বুলি কৈছিলে আৰু তেতিয়া আমি আমাৰ দুজন ভাই ঘৰৰ মানুহ ওলাইছোঁ
ওলোৱাৰ পিছত চালোঁ কি গোটেই মানে জুই লাগি পৰিছে। তাৰপিছত মানুহ মাতিলোঁ, চিঞৰিলোঁ, ওচৰৰ মানুহকেইটাও আহিছে। ওচৰৰ মানুহ জমা হৈছে। পিছত থানাত ফোন কৰা হৈছে। থানাৰ পিছত আপোনাৰ ফায়াৰ ব্ৰিগেডত ফোন কৰা হৈছে। সিহঁতো আহিছে। আমাৰতো ফায়াৰ ব্ৰিগেডটো একচুৱেলি ফায়াৰ ব্ৰিগেডটো আমাৰ লাইনত ইমান টাউনত লাইনত থাকিব লাগিছিলে। এই কি কাৰণত হোৱা নাই এইটো ক'ব নোৱাৰিলোঁ, কিন্তু হাৰাঘাট থকাৰ কাৰণে অলপ দেৰি হৈছে। 1 ঘণ্টামানতো লাগিবই আহোঁতে না। কি দোকান আছিলে এনে? এইটো এনেই গ্ল'চাৰী আছিলে, গেলামাল দোকান আছিলে। আৰু কালি আজিতো আপোনাৰ দেওবাৰ আছিলতো, তো শনিবাৰে 31 আমি মাল সোমাওঁ। কাৰণ আমাৰতো এইটো লাহিঙতো কাৰ্যালয়ত প্ৰায় ডাঙৰ বজাৰ বুলি ক'ব পাৰি লাহিঙত আমি। তো এইটো আৰু কিছুমান হ'লচেলো কৰোঁ মই। তো কালি এটলিষ্ট মাল সোমাইছিলোঁ পূৰা। আজি দেওবাৰে বজাৰ আছিলে মানে? দেওবাৰে বজাৰ আছিলতো, তো কালি মালো সোমাইছিলোঁ দোকানত। তাৰপিছত অলপ আহি কিনে ফায়াৰ ব্ৰিগেড আহি কিনে আপোনালোকে চাওক আৰু পূৰাটো ডেমেজ হৈ গ'ল, টোটেলি ডেমেজ হৈ গ'ল ইয়াতে। এনেই কিমান টকাৰ ক্ষতি হৈছে বুলি অনুমানিকটো ধৰক 40-50 ওচৰত এনেকুৱা হ'ব ন? কেইটা দোকান জ্বলিছে বোলে? ইয়াতে মোৰ দোকান জ্বলিছে আৰু লগত হাৰ্ডৱেৰ এটা দোকান আছিলে, ভিতৰত গুদাম আছিলে, এইটো আৰু সম্পূৰ্ণ ডেমেজ হৈ গ'ল। আৰু লগৰটো অলপ টাইট কিবা এটা হৈছে আৰু অলপ ক্ষতিও হৈছে আৰু। আপোনাৰ নামটো কি আছিলে? প্ৰণৱ দাস। এইটো লাহিন নগৰৰে হয় ন? হয়, এইটো 6 নম্বৰ ৱাৰ্ড হয়, এইটো টাউনতো হয় দোকানটো।